মহামৃত্যুঞ্জয় মন্দিৰৰ যিজনে খুব কষ্ট কৰি প্ৰধান সম্পাদকৰ দায়িত্ব পালন কৰি বহু কষ্ট কৰিছে, লগতে আয়োজক সমিতিৰ সকলো সদস্য, বিশেষকৈ জিতু গোস্বামীলে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱামণি আৰু মোৰ তৰফৰ পৰা জিতু গোস্বামীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গোটেই সমিতিখনে বহু কষ্ট কৰি ইমান ধুনীয়া, ইমান ওখ নগাঁও জাকত জিলিকা মৃত্যুঞ্জয়, মহামৃত্যুঞ্জয় যি মন্দিৰ, সেয়া যাতে সদায় জিলিকি থাকে আমি সেৱা জনাইছোঁ। আশীৰ্বাদ কৰিব আপোনালোকে যাতে শিৱামণি আৰু মই গোটেই পৃথিৱীত এনেকৈ লোকবাদ্য আৰু পশ্চিমীয়া বাদ্যৰ যুগলবন্দী কৰি আমাৰ বাদ্যটোক যাতে আগবঢ়াই লৈ যাব পাৰোঁ। ৰাইজে এটা হাত চাপৰি দিয়ক। হৰ হৰ মহাদেৱ। I'm very happy to be here in Assam, in Nagaon. I have to thank Vishnu Swami. Always he connects with Lord Shiva, my Guru. And have the special thank to Renek Sharmaji. Thank you very much bringing us here. Thank you very much, and thanks to their family. And I like to thank my sound man Sanjay, who organized everything. Thank you, and especially Shomnath, my brother. He's amazing. I met him in New York. ভেকুৰী গছত আমি ভেকুৰী গুটি টুকিবলৈ যাওঁতে মেকুৰী এটা উঠি গ'ল। মই কৈছোঁ ভেকুৰী গছত মেকুৰী উঠিল, গোচ মেকুৰী ভেকুৰী খাওঁ। গোচ মেকুৰী ভেকুৰী খাওঁ। ভেকুৰী গুটি টুকি থাকোঁতে ইফালে দেখিলোঁ বগৰী এজোপা আছে। তেতিয়া মই বগৰী খাবলৈ কৈছোঁ। ঘ্ৰেণ খিতি দাওঁ, পকা বগৰী বুটলি খাওঁ। ঘ্ৰেণ খিতি দাওঁ, পকা বগৰী বুটলি খাওঁ। দুবৰি ওপৰে চুচৰি বগৰী বুটলি খাওঁ। দুবৰি ওপৰে চুচৰি বগৰী বুটলি খাওঁ।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম